welcome to my channel Anurag Vlogs. পোনপ্ৰথমতে আপোনালোকক শাৰদীয়া দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আজি হৈছে দোস্ত নৱমী পূজা সেইবাবে আমি পূজা চাবলৈ বহু ঠাইলৈ যাম তাৰে প্ৰথমতে যাম আমি নাৰপাৰালৈ হে আপোনালোকক অলপ দেখুৱাম তেনে বলক আজি ভিডিওটা আমি আৰম্ভ কৰো তো এতিয়া মই যাবলৈ পুৰা ৰেডি হৈ গলো আপোনালোকক গৈ কেনে দেখাইছো বলক তো বৰ্তমান আমি আহি পালো ইয়া মন্দিৰত আপোনালোক মই বেক কেমেৰাৰে দেখাই আছোঁ ৰ'ব এয়া চাওক দোস্ত এয়া দুৰ্গা মা এতিয়া আমি চাকি বন্তি জ্বলাম এয়া চাওক কিমান ভক্ত আহিছে চাওক কিমান ভক্ত আহিছে ইয়াত গান বাজি আছে দোস্ত সেইবাবে মোৰ মাতটো আপোনালোকে শুনা নাপাব পাৰে সেইবাবে বেয়া নাপাব এতিয়া আমি চাকি বন্তি জ্বলাই ৰ'ব আপোনালোকে অলপ মাৰিব সেই দোস্ত ইয়াতে কুমাৰী পূজা হৈ আছে ৰ'ব এয়া চাওক এয়া কুমাৰী পূজা এয়া মানুহবিলাকে চাই আছে এয়া কুমাৰী পূজা হৈ আছে এতিয়া আমাৰ চাকি বন্তি জ্বলোৱা হৈ গ'ল এতিয়া আপোনালোকক মই অলপ দোকানবোৰ দেখুৱাই আছোঁ ৰ'ব চাওক দোস্ত কিমান দোকান আছে এয়া চাওক কিমান দোকান সেইবিলাক খোৱা দোকান এইবিলাক পুতলাৰ দোকান এয়া চাওক সেইখন হৈছে মিঠাইৰ দোকান চাওক এতিয়া নাৰপাৰাৰ পৰা আহি পালোঁ ঘৰলৈ আহি মুখ হাত ধুলোঁ আৰু আবেলিকৈ আমি বেলেগ ঠাইত পূজা চাবলৈ যাম তে সেও দেখুৱাম চাই থাকিব এতিয়া আবেলি হৈ গ'ল এতিয়া আপোনালোকে চাওকচোন এতিয়া আবেলি হৈ গ'ল আৰু এতিয়া আমি যাম পূজা চাবলৈ তেনে বলক আমি পূজা চাবলৈ যাওঁ এতিয়া ঘগ্ৰাপাৰা আহি পালোঁ এতিয়া চাওক আপোনালোকক দেখাই আছোঁ ঘগ্ৰাপাৰাৰ পূজা এয়া দোস্ত এয়া ঘগ্ৰাপাৰাৰ এয়া আদৰণি গেট মন্দিৰত সোমোৱা এয়া চাওক দোস্ত এয়া চাই থাকক এয়া চাওক দোস্ত এয়া মঞ্চ এইভাগে মন্দিৰটো এয়া দুৰ্গা মা এয়া তাত আছে এয়া চাওক দোস্ত এয়া দুৰ্গা মা এয়া তাত আছে এয়া চাওক এয়া চাই থাকক পুৰা হাল্লা হৈ আছে চাওকচোন কিমান মানুহ আহিছে চাওকচোন এবাৰ এতিয়া মই আহিছোঁ বৰবৰীৰ পূজা আপোনালোকক বেক কেমেৰালৈ দেখাই আছোঁ ৰ'ব চাওক দৃশ্য এয়া বৰবৰীৰ এয়া আদৰণি গেট এয়া চাওক এয়া মন্দিৰৰ গেট এইভাগে মন্দিৰ এয়া গাড়ী চাওক যাম এয়া কি যাম চাওক কিমান মানুহ আহিছে চাওক দোস্ত এয়া বৰবৰীৰ দুৰ্গা পূজাৰে দুৰ্গা মা এয়া চাওক এইবাবে ভক্ত এইবিলাক চব কিমান মানুহ আহিছে এয়া চাওক এয়া চাওক ৰঙাগুছিৰ দুৰ্গা পূজা ইমান মানুহ হৈছে চাওকচোন এবাৰ ইমান মানুহ হৈছে ৰঙাগুছিৰ দুৰ্গা পূজা এইফালে পাঠিকাই নাম গাই আছে আৰু এইটো দুৰ্গা মা ইমান মানুহ হৈছে পূজাখনত এয়া চাওক চাৰিওফালে মানুহে এতিয়া মই পূজা চূজা চাই আহি ভৰি হাত ধুলোঁ আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যোনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ বাবে বাই বাই